বঢ়িয়া জয় অসম আৰু এয়া আমাৰ ডে 5 নহয় জানো ডে 4 আমাৰ ডে 5 আমি ইয়া দেৱদা আৰু গৌৰৱদা ঘৰৰ পৰা ৰুমৰ পৰা ওলাইছোঁ আৰু আমাৰ ডেভিডদা বেচেৰা কালি ৰাতি আমাক মহ মাৰি থাকিলে মাৰিয়ে থাকিলে আমিয়ে শুই থাকিলোঁ দাদা এতিয়া আকৌ ৰাতি শুব আৰু এতিয়া চাক ভৰাবলৈ দিছে বঢ়িয়া তো দেৱদা আৰু গৌৰৱদাক বহুত বহুত ধন্যবাদ আৰু আমি ইয়াতে যাব ওলাইছোঁ ইয়াৰ পৰা চাই থাকক থেংক ইউ এতিয়া কোন ৰাইট Just so that I could show you golden. Yeah, you're golden. You're golden. Yeah, you're golden. अकेला हूँ मैं আজি বৰ ৰ'দ চাওক তথাপিও আছোঁ তেজপুৰৰ পৰা ৰহালৈকে চলোৱা ভাবিছোঁ 84 নে 5 আছে চাওঁ কৰিব পৰা হয় এইজন দেখিছে তলত এছকেদা এইজন তলত যে দেখিছে এজন হৈছে আমাৰ সৌৰভদা এছকেদা মই যোনখন চাইকেল লৈ আহিছোঁ চাইকেলখনে দাদা নহয় এইজন মিচিকে হাঁহি দিছে ধুনীয়া হাই এটা হৈ দিয়ক বঢ়িয়া তো দাদাক থেংক ইউ একদম বিগ থেংক ইউ এটা গৈ থাকিম আৰু এনেকৈ I saw it. You're golden, honestly. কলীয়া ফুমুৰা ব্ৰিজ কলীয়া ফুমুৰা দলং পালোহি আহি কলীয়া ফুমুৰা বঢ়িয়া বঢ়িয়া নতুন ব্ৰিজখনৰ কাম চলি আছে বহুত ডাঙৰ কথাটো হ'ল এনেকুৱা যে কলীয়া ফুমুৰা দলংখন মই পাৰে কৰি এদায় কৰিব পৰা নাই চলাই আছোঁ শেষ নহৈছেহে নহৈছে ৰাতি বহুত দূৰত থাকিলে আজি কলীয়া ফুমুৰা পৰা হ'লোঁ আৰু সেয়া গৈ আছোঁ
broken dreams in my pocket. Golden thing round my neck like a locket. বৰ্তমান আমি ৰাজীৱ আৰু মই আৰু এইকেইটা আমাৰ বন্ধুসকল আহি গ'ল নয়ন ঋতুপৰ্ণ বাকী গোটেইকেইজন বঢ়িয়া আৰু দুজনমান আহি আছে পিছত আমি সকলোকে দেখাম জয় শিৱজী এয়া আমাৰ বৰ্তমান আম বাগানত আছোঁ বৰ্তমান এয়া আমাৰ সকলোবোৰ লগৰ এয়া ৰাজীৱৰ লগৰ আহিল দুজনমান আমাৰ লগৰ এতিয়া এইফালে আহিল এয়া সকলোকে লগ পাই বঢ়িয়া লাগিল আমি চাহ তাহ খালোঁ খাই মেলি এয়া চলি গ'ল কিবা এটা কৈ দিয়া এই গুলি ব্ৰ গৈ থাকা পাই থাকিবা কিবা ক'বা তুমি থেংক ইউ পিছত যে কিবা একদম আম বাগানত কিন্তু এতিয়ালৈকে আম দেখা নাই চব মৰা পাতে দেখি আছোঁ চাওঁ আশা কৰোঁ আম দেখি পাম খালি বালিপাৰাত মোৰ হাতত বোলে বালি খালি ইয়াত বালিপাৰাত বালি পৰিছে বোলে জালুকবাৰীত জালুক নাই আদাবাৰীত সকলোকে থেংক ইউ দেই আমাৰ দুটা ভাল হ'ব একদম মানে বহুত একদম ভাল লাগিলে মানে এতিয়া লাহে লাহে Hold my hand in the darkness. Summer heat, bodies lay on the carpet. Eye to eye, glistening. No, I saw it. I saw it. You're golden, golden. Honestly, you know it. Onto the street like at the end, so I could show you you're golden, golden. But honestly, you're glowing. Me under the mezzanine, just so that I could show you you're golden. Hey, you're golden. Golden, you're golden, golden, you're golden, yeah, you're golden, you know So guys, Rupohi Park 5 kilometer, Barbazia 38, Morigaon 54. Let's go. আমি অলপ আগত বহুত সময় এঘণ্টামান ৰখি দিলোঁ মানে ইমান ৰ'দ এই ৰ'দত নোৱাৰি আৰু এতিয়াও বহুত ৰ'দ তথাপিতো যাবতো লাগিবই ইমান ৰ'দ হৈ আছে এইজনে ইয়াত শুই আছে আৰু এয়া আমি আহি ফাকালি পাইছোঁহি বহুত ৰ'দ সেইটো কাৰণে বহুত ৰখিবলগীয়া হৈছে আমি কি কম জ্ঞান বিজ্ঞাপীঠ জ্ঞান বিকাশ বিদ্যাপীঠ এয়া ৰূপহী পালোহি আমি কি ৰ'দ ৰে বাবা
denim jeans, broken dreams in my pocket. Golden thing round my neck like a locket. Carve your name in my mind, 'cause you caught it. You caught it. আজি ৰ'দটোৰ কথানো কি ক'ম, গম পাইছে চাগে অৱস্থাটো দেখি। গৈ আছোঁ আৰু এনেকৈ ৰ'দত আহি আমি নগাঁও সোমালোঁ। এতিয়া লাওখোৱা ৰোডত আছোঁ আমি নগাঁও, আৰু ৰাজদ্বীপ বহুত আগবাঢ়ি গ'ল। মোৰ অলপ ভাগৰ লগাৰ কাৰণে মই লাহে লাহে গৈ আছোঁ। দোকানত সোমাইছিলোঁ, সেয়াই আৰু গৈ আছোঁ, চাই থাকক। আমি নগাঁও ভূঞাপাতিত বৰ্তমান আছিলোঁ। এয়া ৰাহুল, মোৰ ব্লগ নহয় এতিয়া, আৰু এয়া চাবৰিন, মাই বেষ্ট ফ্ৰেণ্ড। ৰাজদ্বীপৰ বেষ্ট ফ্ৰেণ্ড লাষ্ট কৰিছে, বিৰিয়ানী খোৱালে আমাক বিৰিয়ানী খোৱা পুঠি আছে। আৰু আমি এতিয়া নগাঁৱৰ পৰা ওলাম ৰহালৈ। প্ৰায় অলপ সন্ধিয়া হৈ গ'ল ন? দেখিছেনে? দেখা গৈছে। তো গৈ থাকোঁ বলক। আৰু এতিয়া আমি গৈ আছোঁ ৰহা। বৰ্তমান মানত বৰ্তমান 6:24 হৈছে, আন্ধাৰে হ'ল। আৰু আমি গৈ আছোঁ ৰহালৈ। আমাৰ ওপৰত, আমি তলেদি গৈ আছোঁ ৰহালৈ, আৰু প্ৰায় 10-11 কিলোমিটাৰমান আছে। ৰাজীৱ আগলৈ আহা আকৌ, ফালে দিয়া। শ্বিলঙলৈ 175, জাগিৰোড 55, আৰু গুৱাহাটী 110। বঢ়িয়া। So I could show you golden, but honestly you're glowing. Me under the mezzanine, just so that I could show you golden. এইয়া নমস্কাৰ দেই, একদম যেন তেন পালোহি। ফাটি গৈছে। ধন্যবাদ। হ'ব, এটা হৈ যাব। পানী আছে চাগে ন? হ'ব দিয়া, একো নহয়, দুটা টেনশ্যন নাই। একদম ধন্যবাদ দেই, একদম বহুত এখন ডিঙি পাই এডোখৰতে ৰাখোঁ দেই। ডিঙিত ঘাম লাগি আছে দে। বাকী বহুত সময় ৰখিলে চাগে আপোনালোকে। ৰহা আঞ্চলিক ছাত্ৰ সন্থা সকলোকে বহুত ধন্যবাদ। আছো জিন্দাবাদ। লং লিভ। বঢ়িয়া। জয় অসম। বঢ়িয়া গাইজ, বহুত ধন্যবাদ দেই, বহুত ধন্যবাদ সকলোকে। একদম আকৌ লগ পাম আপোনালোকক, একদম দেই, একদম ধন্যবাদ অহাৰ কাৰণে। দিয়া গাইজ, আমি বৰ্তমান ৰহাৰ পৰা ওলাইছোঁ। ৰহাৰ আগত যাওঁ আমি ভাস্কৰ দাৰ ঘৰত থাকিবলৈ আজি। ভাস্কৰ দা আগত গৈ আছে। আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাক বহুত ধন্যবাদ জনাইছোঁ, আমাক ইমান সুন্দৰভাৱে তেওঁলোকে আদৰণি জনোৱাৰ বাবে। আৰু গৈ আছোঁ। এই আমাৰ ভাস্কৰ আশা কৰি দিয়া বোলে তাই। বঢ়িয়া গাইজ, ৰহা খাবলৈ ভাল। ৰহা চিম্পল। You're golden.